guys. Today বিছনা para হৈ গল আৰু এতিয়া মুখসুখ ধুও ৰাতিপুৱা উঠিলো কাৰণ আজি মানে এটা জাগালৈ গৈ আছো জাগাটো হ'ল পিছত কম দিয়ক আগতে ৰেডি হৈ লও Hold me close till I get up Time is barely on our side So guys মই ৰেডি হৈ গলো আৰু আজি ৰেডি হোৱাৰ কাৰণটো হ'ল আজি এঠাইলৈ যাম বুলি কৈছিলো তো পিছত কম বুলি কৈছিলো তো মই বাহঁতৰ ঘৰত যাম আজি বহুত দিনৰ পিছত আৰু ভাবিলো ব্লগ এটা বনাই দিওঁ ন সেইটো কাৰণে ব্লগ বনাই গৈ থাকিম আৰু ধুনীয়াকৈ আৰু মোৰ লগত মোৰ ভাইটি যাব আৰু ভাগিন যাব আৰু মা যাব মাহঁতে ৰেডি হৈ আছে মই ৰেডি হৈ গ'লো বঢ়িয়াকৈ চাই থাকিব ভিডিঅ'ত ये क्या चीज़ है यारो स्लाइम मजा लगे ये बस्तु जो लारी के ने जैसे मोर हाथत क्या सॉफ्ट क्यों ভাল লাগে লারি मजा लगे लारी ये कैमरा घुराव वाओ এনেকুৱা লাগিছে যে হাতত এটা যে অক্টোপাস হে লাগি আছে ভিজা ভিজা লাগে কিন্তু নিভিজে হাতটো ঠাণ্ডা নেই আহা ল বেয়া হৈ যাব আকৌ থৈ দে দেউতাই লৈ আহিছে এই হাতত লাগি আছে অলপ অকমান মোৰ হাতত লাগি গৈছে মজা চব এই লাগাও নাই এৰি যায় দেউতাই যে কি কাৰণত লৈ আহিছে এনে আৰু চাক না হাতখনত কেনেকৈ আছে এতিয়া গাড়ীত উঠি ল'লোঁ এফালে ভাইটি বহিছে আৰু মা বহিছে আৰু এজন আগত ভাইটি এজন বহিছে এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰলৈ বেছি দূৰ নহয় আধা ঘণ্টাৰে ৰাস্তা আৰু আমি এতিয়া বাৰ ঘৰত আহি পালোঁ আহি পাই তাৰ অকণমান বহিলোঁ বহি এতিয়া চৰবত খাব দিছে চৰবত খাই আছোঁ দিল কো ঠাণ্ডক মিল গয়া চৰবত খাকে বহুত ভাল লাগি গ'ল চ' গাইজ ইমান গৰম দিছে আৰু মই এতিয়া বাৰ ৰুমত আহি গৈছোঁ ওলাই অহাৰ টাইমততো গৰম নাছিলে কিন্তু এতিয়া ইমান গৰম পাইছোঁ একদম কি কৰিম বাৰ ৰুমত আহি গৈছোঁ ইমান গৰম লাগিছে এইটো মোৰ বাৰ ৰুম ফটো কি লৈ আছ তই আইচ কিউব বহুত গৰম ভাই ইয়াতে আমাৰ বাইদেউজনী মেকআপ কৰে নেকি বহুত ভাত বনাই মোৰ অৱস্থা বেয়া কি বনাইছা সেইটো কেৰাহী নেদেখাগে এটা হৈ গ'ল চিকেন ড্ৰাই ফ্ৰাই লুলু স্পেচিয়েল ৱাও আৰু মটনখিনি আছে বনাম আৰু এইফালে মাছ ভাজি থৈছোঁ মই এতিয়া নহৰুটো চেলাই লওঁ ধুনীয়াকৈ খুব ভালে চুলিটো চেলাই লওঁ
মোক কাম কৰিব দিছে বঢ়িয়াকৈ চেলাই লওঁ আৰু এতিয়া ৰাস্তাত এনেই অকণমান ওলাই আহিছোঁ ঐ মই চাইকেল চলাম দে আৰু ই চাইকেল চলাই আছে এইটো আন্ধাৰত ৰ'দ দিছে ৰে भाई साहब मैं चलाऊंगी तो कैमरा पकड़ पूरी मोरबा लगे नपरा बिंदास चले जाओ लगे की हल Doctor, who are you? I am you. শুনা পাইছা না নাই ভালকে শুনা পাই না বাইদেউ गाइस আপোনালোকে ক'ব কেনেকুৱা লাগিছে এইবিলাক মানে আপোনাৰ পেছা জগি দিওঁ কি আপোনাৰ পেছা কেনেকুৱা লাগিছে গাইছ প্ৰেছাৰ জকি আছে এই বস্তুটো ইয়াতে থাকিব লাগে মাৰ্চ জুম কৰি অঁ এনেকৈ হেৰিয়ে হাতটো টান হৈ যায় এৰি দে লাহে লাহে হ'ব ইমান নেদে এইটিৰ ঘৰত আছে 64 এতিয়া আকৌ ডাঙৰ জীয়েকে মাকক প্ৰেছাৰ চেক কৰিব ধৰিলে মাক প্ৰেছাৰটো চেক কৰি দিলে ঠিকে আছে বাৰু প্ৰেছাৰটো এবাৰ দিয়া হাই বুলি কোৱা কিমান আগবাঢ়িল ভাঙা কেৰাহী দেখাইছোঁ বোলে খুৰীৰ বোলে ভাঙা কেৰাহী বোলে কোৱা ভাল কেৰাহী এটা আনিব খুৰী কোৱা বিয়া দিবা গীত পাইছে থ'ব লাগে বনাবতো পাৰিয়ে ন আচ্ছা সোৱাদটো হয় ন ভাঙাৰ লগত কি কথা আছে বড় এইটো এতিয়া এনেকৈ মুখত লগাব পাৰি কি মজা লাগিছে কণ্ট্ৰল কি বঢ়িয়া লাগিছে ঠাণ্ডা পৰি গৈছে মুখখন আৰু আমাৰ এতিয়া ভাত ৰেডি হৈ গ'ল এফালে বায়ে দিব আহিছে ভাত আৰু মা আৰু মই একেলগে বহি লৈছোঁ ভাত খাবলৈ এতিয়া খাই দিওঁ আৰু মজাকৈ এতিয়া ভাত খালোঁ ভাত খাই আহি গ'লোঁ বাথৰুমত খোৱালোঁ পূৰা তামোল খাই লৈছোঁ বঢ়িয়া পেট ভৰি গ'ল পূৰা পেটটো ভৰ্তি ভাতটো খালোঁ খোৱাৰ পিছত আকৌ মায়ে দৈ দিলে বায়ে ক'লে কি দৈ খা
দৈ দিলে পেটটো ঠাণ্ডা পৰিবৰ কাৰণে দৈটো যে ইমান টেষ্টি আছিলে মিঠা আছিলে বহুত ভাল লাগিছে খাই কেনে কি ক'ম আৰু বহুত য়াম্মি ঠাণ্ডা বনাম নহ'লে গেছ হ'ব গেছ ইমান ডাঙৰ ইউটিউবাৰ আমাকো দিব লাগে ৰিচেণ্টলি হৈ যাব পিছত পূৰা পঠাই চঠাই মাৰি দিলে কেনেকুৱা লাগিল ঠিকে আছে পূৰা মিঠাই দৈ খাটি দৈ খাটি অসমীয়া চ' গাইজ এতিয়া আমি যাব ওলাই গ'লোঁ ৰেডি বাই বাই আৰু ঘৰলৈ যাওঁ ৰাতিও হ'ল আন্ধাৰো হ'ল আই এম নট ৰেডি 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 চব ৰেডি আমাক এতিয়া প্ৰাচীয়ে গাখীৰ চাহ খুৱাব তাই বোলে ধুনীয়া গাখীৰ চাহ বনায় বেছ এতিয়া এইটো পূৰা উতলাব লাগিব অঁ ইলাচি এতিয়া ইলাচি গুড গুড সৰুৰ পৰাই শিকিব লাগে আৰু আমাৰ ইয়াৰ ইভিনিং টি ৰেডি হৈ গ'ল আমাৰ প্ৰাচী মাইনা কলিজাটোৱে বনাইছে ধুনীয়া বনাইছা এতিয়া ঘৰলৈ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই